যোৱাকালি কেবিনেটত আমি 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। সৰ্বভাৰতীয় পৰীক্ষাত যাতে আমাৰ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে তাৰ বাবে তৃতীয় শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ কিতাপখন ইংৰাজীত থাকিব। তাৰ লগত 8, 9, 10ত অসমীয়া ভাষাত সকলোৱে ভূগোল আৰু বুৰঞ্জী শিকিব। যিমানবিলাক ছোৱালী বা ল'ৰাৰ এক্সক্লুচিভ স্কুল আছিল সেইবিলাক কো-এডুকেশ্যন হ'ব, কিন্তু দুই এখন স্ত্ৰী শিক্ষাৰ অনুষ্ঠানে নিজৰ পৰিচয় ৰাখিব পাৰিব। কিন্তু কটন কলেজিয়েট, কামৰূপ একাডেমি সকলোৱে এতিয়া ছোৱালীক এডমিশ্যন দিব লাগিব যাতে ছোৱালীসকলৰ কাৰণে অপৰচুনিটি বৃদ্ধি হয়। চতুৰ্থতে নলবাৰী গৰ্ডন স্কুলত আমি আৰম্ভ কৰাৰ দৰে কোনোবা স্কুলত যদি ষ্টুডেণ্টৰ সংখ্যা কমি গৈছে বা কাৰোবাৰ যদি কোঠা আদি আছে তেওঁলোকে অসমীয়া মিডিয়ামৰ লগত ইংৰাজী মিডিয়ামৰ স্কুলো চলাব পাৰিব সেবাৰ পাঠ্যক্ৰমৰ ওপৰত। আৰু এই কেইটা সিদ্ধান্তই মই ভাবোঁ যে মৃত্যুৰ দুৱাৰ দলিলৈকে লাহে লাহে শ্লো মুভিং হৈ গৈ থকা ৰাজহুৱা শিক্ষা ব্যৱস্থাটো আকৌ এবাৰ জীৱন্ত হৈ